বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাকৈ আজি মই আপোনালোকক এটা মোৰ ভিডিঅ' দেখুৱাবলৈ লৈছোঁ আজি মই ঢেকীয়া শাক কঁঠাল গুটি আৰু আলু আৰু ডাঙৰ মাছৰ লগত টেঙা জোল বনালোঁ এয়া ধুনীয়াকৈ এয়া টেঙা জোল বনালোঁ যেহেতু আমাৰ ভতিজাজনী আহিছে ডিব্ৰুগড়ৰ পৰা আৰু তাই বোলে এইবিলাক ঢেকীয়া শাক খাই পোৱা নাই তাকে মই বোলো আমাৰ ঘৰতে আজি ভাত খাবলৈ কৈছোঁ আৰু এয়া মাছ দি ঢেকীয়া টেঙা জোল বনাইছোঁ আৰু লগতে হ'ব ব্ৰইলাৰ মাংস ভাজি এতিয়া মই ইয়াতে মাংস বনাম আৰু মাংস বনাবলৈ লৈছোঁ আৰু এতিয়া মই দিছোঁ ইয়াত পিঁয়াজ এতিয়া ইয়াতে দিবলৈ লৈছোঁ আদা ৰচুন আৰু জলকীয়া পিচি থৈছিলোঁ ইয়াতে দি দিছোঁ শুকান জলকীয়া দুটামান পিচি দি দিছোঁ এতিয়া ইয়াতে দিম অকণমান হালধি অকণমান কালাৰ হ'বৰ কাৰণে দিছোঁ কাশ্মীৰ মিৰ্চ এয়া অকণমান দিছোঁ মিট মছলা আৰু দিলোঁ মাংস এনেকৈ লৰাই দিছোঁ ইয়াত দিছোঁ অকণমান সোৱাদ অনুসৰি নিমখ এতিয়া মই অকণমান ঢাকি দিম দেখিছে ন ফুটি তেলটো ওলাবলৈ লৈছে ফুটি মাংস গাৰ পৰা তেলখিনি ওলাবলৈ লৈছে এতিয়া ইয়াতে দি দিম মই আলুখিনি কাটি থোৱা এতিয়া অকণমান আকৌ ঢাকি দিছোঁ আৰু মাংসখিনি হোৱাৰ পিছতহে মই আপোনালোকক আকৌ দেখুৱাম ভিডিঅ'টো এতিয়া মোৰ মাংস বনাই হৈ গ'ল ধুনীয়াকৈ এয়া দেখিছে নহয় এয়া মাংস বনাই হৈ গ'ল এতিয়া খালি আলহী অহাহে নাই ভাত খাবৰ কাৰণে আৰু আলহী আহিলে মই ভাত বাঢ়ি দিম ভাল হৈছেনে বাৰু কালাৰটো ধুনীয়া হৈছেনে বাৰু মাংসখিনি
বাৰু আজিলৈ আহোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। মানুহবিলাকে চাই মোৰ ভিডিঅ'টো আঁতৰি দিয়ে, ছাবস্ক্ৰাইব নকৰে। আপোনালোকক মই হাতযোৰ কৰিছোঁ, মোৰ যদি ভিডিঅ'বিলাক চাই ভাল পায় আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আশীৰ্বাদতে মই যদি আগবাঢ়ি যাব পাৰোঁ, আপোনালোকৰ আশীৰ্বাদ মোৰ শিৰত লৈ, তাকে মই কাকতি কৰিছোঁ আপোনালোকক। আজিলৈ আহোঁ, ধন্যবাদ।